Hello everyone, hopefully আমি ইয়া মা কল্যাণী দেৱালত চাকি দি আমি এতিয়া মা কল্যাণী মন্দিৰলৈ গৈ আছোঁ। কল্যাণী দেৱালৰ পৰা কল্যাণী মন্দিৰ বেছি সময় নালাগে, আপোনাৰ 5 মিনিট মানে সময় লাগে গাড়ীৰে। আৰু চাকিবিলাক ইয়াত বাহিৰতে জ্বলাব লাগে। এয়া হৈছে মা কল্যাণী ভিতৰ চামত, মই আপোনাক দেখুৱাই দিছোঁ। এতিয়াও বনাই আছে মন্দিৰ। আমি আৰু দেখা দিছোঁ ভিতৰ পৰিৱেশটো দেখাই দিছোঁ। ইয়াত দুফালেও আছে, এয়া চাওক। ইয়াত মূৰ্তি আছে, বহুত ধুনীয়া ধুনীয়া মূৰ্তি আছে। আৰু দেখাম ধেৰ মূৰ্তি আছে। আৰু এয়া শনিদেৱ। মন্দিৰৰ বাহিৰৰ পৰিৱেশ। এইবোৰ সৈন্য, এইবোৰ বাগি আছে, গৰু আছে আৰু পাৰ আছে, সৈন্য আছে। সেইখন ধুনীয়া পুখুৰী আৰু এইবোৰ চব ইয়াত